নমস্কাৰ বন্ধুসকল, ইটছ শুভ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম টেটৰ বিশেষ পাঠ্যক্ৰমত আমি ধাৰাবাহিকভাৱে বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম আগবঢ়াই আহিছো। আজি আছে পৰিৱেশ অধ্যয়ন সম্পৰ্কীয় এটা পাঠ। আজি আমি লৈছো ইউনিট 1ৰ ছ'চিয়েল এণ্ড মেন মেড এনভাইৰনমেণ্ট, আৰু ইয়াৰ ভিতৰত বহুত টপিক সোমাই আছে: ফেমিলি, হাউচ, নাইবাৰহুড, ছ'চিয়েল ইনষ্টিটিউচন, ষ্টেট, ডিষ্ট্ৰিক্ট, গাঁও পঞ্চায়ত, নৰ্থ ইষ্ট ষ্টেট ইত্যাদি। গতিকে আটাইকেইটা বহুত ডাঙৰ এটা হিউজ টপিক হয়। গতিকে সকলোবিলাক প্ৰশ্ন সামৰাটো নিশ্চয় সম্ভৱপৰ নহ'ব। গতিকে আমি আমাৰ পাঠৰ যোগেদি আপোনালোকক এটা ধাৰণা দিব যত্ন কৰিম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে। গতিকে বিশেষ পলম নকৰি আমি আগবাঢ়ো। প্ৰথমটো প্ৰশ্ন লৈছো, এইটো চিটেটত আহিছিলে: যৌথ পৰিয়ালত নিৰ্ভৰশীল সকলৰ যত্ন ল'বলৈ ভাল। কোন হয় নিৰ্ভৰশীল সকল? ডিপেণ্ডেণ্ট। গতিকে অপশ্যন আছে বুঢ়া মানুহ, শিশু, শাৰীৰিকভাৱে অক্ষম আৰু সকলোবোৰ। গতিকে নিৰ্ভৰশীল হৈছে যিসকলে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। যদি আপোনালোকে অপশ্যনবিলাক চাই দেখিব, বুঢ়া মানুহ, শিশু, শাৰীৰিকভাৱে অক্ষম, সেই আটাইবিলাককে সহায়ৰ প্ৰয়োজন। গতিকে তেওঁলোক আটাইখিনি পৰিব নিৰ্ভৰশীল সকলৰ ভিতৰত। গতিকে শুদ্ধটো হ'ব অপশ্যন ডি, সকলোবোৰ। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। নিউক্লিয়াৰ পৰিয়ালে কি বুজায়? অপশ্যন বিলাক আছে: 1950 পিছত হোৱা পৰিয়াল, অপশ্যন বি মাক দেউতাক আৰু সন্তানৰ সৈতে পৰিয়াল, অপশ্যন চি মাক দেউতাক, ককাক আইতাক আৰু সন্তানৰ সৈতে পৰিয়াল, অপশ্যন ডি অকল স্বামী আৰু স্ত্ৰী। নিউক্লিয়াৰ পৰিয়াল বা নিউক্লিয়াৰ ফেমিলি এটা সমাজ বিজ্ঞানৰ টাৰ্ম। ই বুজায় এটা বিবাহিত দম্পতীৰ ওপৰত কেন্দ্ৰীভূত এটা পৰিয়াল, বিবাহিত দম্পতী আৰু তেওঁলোকৰ সন্তানৰ লগত। গতিকে অপশ্যন কোনটো হ'ব নিশ্চয় গম পাইছে আপোনালোকে। শুদ্ধটো হ'ব অপশ্যন বি, মাক দেউতাক আৰু সন্তানৰ সৈতে পৰিয়াল। সন্তান তুলিলেও হ'ব পাৰে বা জৈৱিক সন্তানো হ'ব পাৰে। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো। প্ৰাথমিক সামাজিকীকৰণ কি? অপশ্যন আছে পৰিয়াল আৰু সমনীয়াৰ পৰা প্ৰথম অৱস্থাত শিকা, বি বয়সন্ধি কালত সমাজৰ পৰা শিকা, 3 প্ৰাথমিক পৰ্যায়ত সমাজৰ পৰা শিকা, আৰু ডি শিক্ষকক অনুসৰণ কৰা। প্ৰাথমিক সামাজিকীকৰণ, ইয়াৰ অৰ্থটো হৈছে যে প্ৰথম অৱস্থাত শিশুৱে সমাজৰ যিবিলাক প্ৰয়োজন সেইবিলাক কাৰ পৰা শিকে। গতিকে আপোনালোকে নিশ্চয় বুজি পাব আনচাৰটো কি হ'ব। শিশুৱে প্ৰথম অৱস্থাত সমাজৰ যিখিনি প্ৰাথমিক জ্ঞান লাভ কৰে পৰিয়ালৰ পৰা, আৰু তাৰপিছত অলপ ডাঙৰ হ'লে তেওঁ সমনীয়াবিলাকৰ পৰা সমাজৰ সম্পৰ্কে জ্ঞান লাভ কৰে আৰু তেওঁলোকৰ সমাজৰ সৈতে পৰিচয় হয়। গতিকে অপশ্যন কোনটো হ'ব নিশ্চয় গম পাইছে আপোনালোকে। অপশ্যন হ'ব অপশ্যন এ, পৰিয়াল আৰু সমনীয়াৰ পৰা প্ৰথম অৱস্থাত শিকা। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত বহুলভাৱে মাতৃপ্ৰধান সমাজ দেখা যায়? যিহেতু চিলেবাছত ডাইৰেক্ট মেনশ্যন কৰি দিয়া আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ওপৰত কেইটামান প্ৰশ্ন যুগুত কৰি আনিছো। অপশ্যন আছে অসম, ছিকিম, মেঘালয় আৰু মিজোৰাম। আপোনালোকে বহুতেই নিশ্চয় গম পায় ইয়াৰ আনচাৰটো। শুদ্ধটো হ'ব মেঘালয়। মেঘালয়ৰ খাচী আৰু গাৰো এই দুটা সম্প্ৰদায়ে মাতৃপ্ৰধান প্ৰথা এতিয়াও মানি চলে, বহুত দিনৰ পৰা চলি আছে। গতিকে আনচাৰটো হৈছে অপশ্যন চি। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। ইমা কেইথাল নামৰ একমাত্ৰ মহিলাই পৰিচালনা কৰা এছিয়াৰ সৰ্ববৃহৎ বজাৰখন কোনখন ৰাজ্যত আছে? মেঘালয়, মণিপুৰ, ছিকিম আৰু অসম। ইমা কেইথাল এইটো এটা মণিপুৰী শব্দ। এইখন হৈছে 500 বছৰীয়া পুৰণা মহিলাসকলে পৰিচালনা কৰা এখন বজাৰ। ইয়াত ঘাইকৈ ফুল আৰু হস্তশিল্পজাত বস্তু বেছিকে পোৱা যায়। শুদ্ধটো নিশ্চয় গম পাইছে ইতিমধ্যে আপোনালোকে, অপশ্যন বি মণিপুৰ। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। পঞ্চায়তী ৰাজ আইনখন কিমানতম সংবিধান সংশোধনী আইন? 73, 72, 77 আৰু 79। এইটো এটা ফেক্সুৱেল প্ৰশ্ন, গতিকে আপোনালোকে একজেক্টলি ফেক্টটো গম নাপালে ইয়াৰ আনচাৰ কৰিব নোৱাৰিব। ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ 73। 1992 চনৰ 73তম সংবিধান সংশোধনী আইনৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য, নাগালেণ্ড, মেঘালয়, মিজোৰামক বাদ দি আৰু সকলো কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীক বাদ দি পঞ্চায়তী ৰাজ ব্যৱস্থা বলবৎ কৰে। গতিকে ইয়াৰ আনচাৰ হ'ব অপশ্যন এ। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো। পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্যৱস্থা আছে?
কিমান শতাংশ আসনৰ সংৰক্ষণৰ ব্যৱস্থা আছে? অপশ্যন আছে 75, 50, 25 আৰু 33। এইটো এটা ফেকচুৱেল প্ৰশ্ন। বহুতে নিশ্চয় গম পায়। ইয়াৰ আনচাৰটো হ'ব 50%। 2009 চনৰ 27 আগষ্টত কেন্দ্ৰীয় চৰকাৰে মহিলাৰ বাবে 50% আসন সংৰক্ষণৰ ব্যৱস্থাত অনুমোদন জনায়। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো। স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল? 13, 14, 33 আৰু 23। আপোনালোকে নিশ্চয় গম পায় বৰ্তমান অসমত জিলা 33খন আছে। স্বাধীনতাৰ সময়ত এই সংখ্যা আছিল 13খন। সেই জিলাকেইখন হ'ল কাছাৰ, দৰং, গোৱালপাৰা, কামৰূপ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, জয়ন্তীয়া পৰগনা, গাৰো হিলছ, লুচাই হিলছ, নাগা হিলছ, চিলেট আৰু মেফা বৰ্তমান অঞ্চল পৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 13। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। এইটো অসম টেট 2012 অহা এটা প্ৰশ্ন। সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যোগায়? সামাজিক ভুল বুজাবুজি, সামাজিক ঐতিহ্য আৰু পৰম্পৰা, নৈতিকতাৰ অৱনতি, অৰ্থনৈতিক উন্নয়নত বাধা। যদি চাই আপোনালোকে ভালদৰে, ইয়াৰ অপশ্যন এ, চি আৰু ডি তিনিটাই নিগেটিভ। সংস্কৃতি আৰু পৰম্পৰাই ইমান নিগেটিভ প্ৰভাৱো নেপেলায় আৰু দিয়কচোন। গতিকে উত্তৰটো কি হ'ব? নিশ্চয় গম পাইছে আপোনালোকে, অপশ্যন বি। সামাজিক আৰু ঐতিহ্য আৰু পৰম্পৰা অটুট ৰখাত সংস্কৃতি আৰু পৰম্পৰাই অৰিহণা যোগায়। নেক্সট প্ৰশ্নলৈ আমি আহোঁ। নামদফা হৈছে উত্তৰ পূব ভাৰতৰ এক ডেছ প্ৰকল্প। অপশ্যন আছে বাঘ, হাতী, গড় আৰু বান্দৰ। নামদফা হৈছে এখন বিশাল অভয়াৰণ্য, বিশাল ৰাষ্ট্ৰীয় উদ্যান আচলতে। ই আছে অৰুণাচল প্ৰদেশত। প্ৰায় 1985 বৰ্গ কিলোমিটাৰ জোৰা ই এখন বিশাল ৰাষ্ট্ৰীয় উদ্যান। ইয়াত ব্যাঘ্ৰ প্ৰকল্প বা প্ৰজেক্ট টাইগাৰ চলি আছে। ই আৰম্ভ হৈছিল 1983 প্ৰজেক্ট টাইগাৰ। ইয়াৰ লগতে আপোনালোকে অসমৰ যিকেইখন প্ৰজেক্ট টাইগাৰ চলি আছে, কাজিৰঙা আৰু মানস, সেইকেইখনো মনত ৰাখিব। গতিকে আজি আমি ক্লাছত কেইটামান প্ৰশ্ন আলোচনা কৰিলো পৰিৱেশ অধ্যয়নৰ বিষয়ে। প্ৰশ্নৰ কোনো সীমা সংখ্যা নাই, গতিকে এইখিনি চেম্পুল বুলি ভাবিব। এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু চাব যিমান পাৰি। গতিকে আপোনালোকলৈ শুভেচ্ছা থাকিল। আৰু কিবা যদি পৰামৰ্শ দিবলগীয়া থাকে নিশ্চয় দিব। আমাৰ চেনেল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আমি সামৰিছোঁ। বেলেগ এটা ক্লাছটো আমি কিছু সময়ৰ পিছত পুনৰ উপস্থিত হ'ম। ধন্যবাদ।